তই যি খাস মেনেজাৰ বনাইছা তাৰ পিছত কি হলে তাৰ পিছত কি মোৰ চিৰি এনে কাম কৰিব মই সপান্ত বেনৰো তাই যি এনে কাম কৰিব আৰু তন্দে মোৰ লগ হলে কি হব তন্দে লগৰ নামৰ এটা কলংক সঁচা কথা কলে আমি বেয়াই দে তই ৰন্ধ সঁচা কথা মোৰ চিৰিৰ কথা মইহে জানো আৰু নেক্সট টাইম যাতে তহঁতে মোৰ দোকানৰ আগত একলা কথা নকা আৰু চাঙতো নবহিবি মা কচম কৈছো কিন্তু ৰন্ধ কেনটা তোৰ দোকানত নবহে তান্ধৰত চাং আছে তাতে বহিম যায় দেখিম নহয় কোৰবানী কক যায় আগৰ যাবা দেখি কাটি খা চাই ধৰ পাই যা স্যার যাব নাকি যাতে আইব পিছত আৰু ঠিক আছে সগনের দোকানত নবাহু দে আজি ভাই নবাহু তার দোকানত 10 প্যাকেট চিগর আমি খাইছিলো 4 কাপ চা আমি খাইছিলো আর না খাও আর বেলেগত চামা কি আদা কালার আজি দেখো আমার সাঙত কথা খগেনে আমার দোকান বাই খেয়েছি কি মস্ত দেখোন পার্টনার আসলা পার্টনার মানে খগেনে তিৰি তুই যি বেংকৰ মেনেজাৰৰ লগত যি লিলিমাই কৰি আছে তাকেহে খগেনক কবা গৈছিলো কিন্তু খগেনে আমাক বেয়াকে ব্যৱহাৰ কৰিলে বেয়া কেদান দিছে অগেনত কি কথা কৈছ এই তাইৰ কথা জানা আছে তাই আমাৰ গাঁৱৰ কিমান চলি নষ্ট কৰিলে এইবাৰ আৰু মেনেজাৰৰ লগত লম দিছে নেকি এই দেখা যাব তা কি হয় তাইক এটা মেছেজেই দিওঁ নেকি হেল্ল' তোমাক এটা কথা কওঁনে কওকচোন তুমি ক্ৰীম খাই ভাল পোৱা ন পাও সেইকাৰণেতো তুমি ধুনীয়া ইস কি যে কয় আপুনি এইটো অৱশ্যে মই কোৱা কথা নহয় এজন চাইণ্টিষ্টেহে কোৱা কথা দিবা নেকি তোমাৰ কলিজাত ঠাই এখন কালি আহিব তেতিয়াহে দিব পাৰিম ছাৰ হ'ব দিয়ক আহি পাইছে কি ক আবে তাতে পঠাই দে না মালটো মই মিস্ত্ৰী বহি থাকিব হেই বানর দাদা এই চাউণ্ডটো লওক কিয় দাদা আপনি পিছে আমার গাঁও কিবা মিস্ত্রি কাম কৰি আছে নেকি মই মিস্ত্ৰী কাম কৰি হেই বানর মোৰ তোত মিস্ত্ৰী কাম কৰে আই মিন সময় ঠিকাদার হয় নেকি দাদা মোৰ পইচাটো কিমান দিছিল পইচা আপনার 10 টাকা আছে দিয়ক খালি চাটা পইচা নাই দিলো মোৰো নাই এটা ৰাখি দিয়ক আপুনি তো এতিয়া দিনকালে ভাল নেকি মেনেজাৰকো লগ পালো গাঁৱতে ঠিকাদাৰকো লগ পালো তাৰ ভাল খবৰটো মনিক দিয়ে থৈ আহিব কি বেয়া ভাবে তাই আৰু মনি তুমি এগুলা কি করছো আর লগত মানে পাইছে হাতের কথা গিলা কবলে সব সঁচায়ে
মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ তুমি এনে কৰিবা বুলি ভাবা নাছিলোঁ মনি। তুমি যি ভাবছা এইগিলা একো নহয় দা। খগেন তুমি যি ভাবছ এইবিলাক একো নহয় মেনেজাৰ তই চুপ থাক নহ'লে তোৰ চাহৰ গেটলে মাৰি মূৰ ভাঙিম। মানে মই যাওঁ দে ইয়াত বহু পৰিৱেশ চৰি ভাল নহয়। সেইকাৰণে তুমি সেন্দুৰ নলা আপি হৈ থাকিব বিচৰ। হেই তুমি কিন্তু এইটো কাম ভাল কৰা নাই দা, ইয়াৰ ফল পাবা তুমি। তুমি যি কৰা কৰি থাকা তোমাক শুনি নাপায় আহেতে। হেল্ল', তুমি কি ভয়া তোৰা? মই তিৰিটো হ'লে ভয় কৰা নাই। ই দেখোন কি ৰূপ ধৰিছে। সোনকালে আহক, মই আপোনাৰ লগত যাম। নিবা পাৰিব না মোক? নিব আৰু কিয় নোৱাৰিম, এইটো দিনলৈ ৰৈ আছিলো। কাইদেউ খগেনদাথৰ বৰষুণ মেনেজাৰ আহিছে বাইকত গেলৈ। তাকেতো খগেন দাক ডাঙৰ খবৰটো দি যো। বল বল বল। কিয় খগেন তোৰ তিৰি দেখোন মেনেজাৰ আহিছে বাইকত কোনোবাই দেখছিক লৈ গেলে। কি হেই বানর গাড়ি অহা ইয়াত। মই কৈছিলো না তোক একদিন মোৰ দৰে হ'ব বুলি। তোৰ সেইকাৰণে তিৰিক লৈ গৌৰৱ কৰিব নালাগে। ঐ খগেন দা চাহ কাপ দিয়ক। ঐ খগেনে আজি চাহ নেবেছে, তাত তিৰিবলৈ গৈছি। হেই বানর এই কমল ঠিকাদার আসছি মানে এই গাঁৱত চব সমাধান কৰি দিম। কি সঁচাই কমল দা আপুনি সমাধান কৰি দিব আমাৰ কেছ।